পিতৃ মাতৃৰ চকুৰ সন্মুখতে জ্বলি চাই হ'ল হেঁপাহৰ ঘৰখন। পিতৃ মাতৃৰ পৰা পইচা নোপোৱাত কলংগাৰ পুত্ৰই জ্বলাই দিলে নিজা বাসগৃহ। তিতাবৰ গতানি ফেক্টৰী সমীপৰ বেবেজিয়া গাঁৱত এই ঘটনা। কি হৈছিলে ঘটনাটো কওকচোন? মই নাছিলোঁ নহয় ঘৰত। আপোনাৰ ঘৰটো কাৰ? এইটো মোৰ কেনেকৈ জুই লাগিলে? মই বাঁহ কাটিবলৈ গ'লোঁ আপোনাৰ ৰজাবা হয়। আহি পাইছোঁ মোৰ মাইকী মানুহে কৈছে বোলে ল'ৰাটোৱে লগাই দিলে। ল'ৰাটোৱে লগাই দিলে? কেলৈ লগালে ল'ৰাটোৱে? জানো এতিয়া কি ঘৰত মই আহি পাইছোঁ মোক তাতে খবৰ দিছেগৈ এইটো লাইন। ল'ৰাটোৱে কাজিয়া লাগি থাকে বোলে আপোনাৰ লগত? মোৰ লগতো লাগেই মাকৰ লগতো লাগে। পইচা খুজি থাকে আৰু সেইকাৰণে জুই লগাই দিলে নেকি? জানো এতিয়া কি কৰিব। এতিয়া গাঁৱৰ ৰাইজেতো তেনেকৈ কৈছে যে পইচা খুজি থাকে, পইচা নিদিয়াৰ কাৰণে ঘৰত জুই লগাই দিছে বুলি। আপুনি কি ক'ব? খুজিছিলে হয় এতিয়া তাক 35,000 30,000 পইচা লাগে। এতিয়া মই ক'ব দিম ঘপককৈ মইতো তেনেকৈ পইচা নাই তথাপিতো দিম বুলি কৈছিলোঁ মই দেওবাৰ। আৰু নিদিয়াৰ কাৰণে ঘৰতে জুই লগাই দিলে। এতিয়া ঘৰত এতিয়া কিহৰ কাৰণে কি লাগিলে এতিয়া সেইটো মানে মাকৰ লগতো কিবা লাগিল। তিতাবৰত সংঘটিত হ'ল এক ভয়াৱহ অগ্নিকাণ্ড। নিমিষতে পুৰি ছাই হৈ গ'ল বাসগৃহ। পিতৃ মাতৃৰ পৰা কুলংগাৰ পুত্ৰই পইচা বিচৰাত পিতৃ মাতৃয়ে পইচা দিব নোৱাৰাত পুত্ৰই কেৰাচিন তেল ঢালি নিজা গৃহত জুই জ্বলাই দিয়ে নিজা বাসগৃহ। তিতাবৰ গতানি ফেক্টৰী সমীপৰ বেবেজিয়া গাঁৱত এই ঘটনা। চকুৰ সন্মুখতে নিমিষতে পুৰি ছাই হ'ল হেঁপাহৰ ঘৰখন। ঘটনাস্থলীত উপস্থিত হ'ল অগ্নি নিৰ্বাপক বাহিনী আৰু তিতাবৰ আৰক্ষী। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, কিন্তু ইতিমধ্যে জ্বলি ছাৰখাৰ হৈ পৰিছে হেঁপাহৰ বাসগৃহ। পুত্ৰৰ এই অগ্নিকাণ্ডই সমগ্ৰ তিতাবৰতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অলপ আগত আছিলে বেছিক তিনিআলি হয় তিতাবৰ। আমি দেখিলোঁ যে ক'লা ধোঁৱা ওলাই আছে। তাৰপিছত আমি প্ৰত্যক্ষ কৰিলোঁ যে গোটেই ৰাইজ আহি পেলাই দেখিলোঁ যে পূৰা বৃহৎ জুই লাগি আছে। আৰু আমি তেতিয়া মানে লগালগ ফায়াৰ ব্ৰিগেডলৈ খবৰ দিলোঁ আৰু আহিলে এতিয়া গাড়ী পাই এতিয়া মানে নুমুৱাবলৈ লোৱা সময়ত আহি মানে প্ৰায় সম্পূৰ্ণ মানে জ্বলি শেষ হৈ গ'ল। শেষ হৈ গ'ল। আচলতে ঘটনাটো কেনেকৈ ঘটিলে? ঘটনাটো মানে কি স্থানীয় ৰাইজে কোৱা মতে পিতেকে জ্বলাই গ'ল। পিতেকে কিবা পইচা বিচাৰিছিলে সম্ভৱ, নিদিয়াত ভিতৰত জুই জ্বলাই দিলে আৰু তেতিয়া সম্ভৱ কোনো নাছিলে ভিতৰত। জুই বহুত বেছি হৈ গ'ল, নুমুৱাব পৰা অৱস্থাত নাথাকিলেগৈ আৰু তেতিয়ালৈ যেতিয়া মানে মানে পুতেকেই লগাই দিলে? পুতেকেই লগাই। পুতেকৰ নামটো কি? পুতেকৰ নামটো ঋতুৰাজ গগৈ। ঋতুৰাজ গগৈ। কেইবছৰমান বয়স হ'ব এনেই? 18-19 বছৰ হ'ব খুব বেছি, বৰ বিশেষ ডাঙৰ ল'ৰাও নহয়। বাপেক মাক আছে নাই? বাপেক মাক আছে পইচা বিচাৰিছিলে মানে? পইচা বিচাৰে প্ৰায় মানে সংঘাত হৈ থাকে তেওঁলোকৰ আমি জনামতে মানে শুনামতে মাক বাপেকে আমাৰ হাতত কমপ্লেইন দিয়ে মানে। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, নিউজ 30 অসম।